হেল্ল' ফ্ৰেণ্ডছ, হোৱাটছআপৰ ফটোজ ভিডিঅ'জবোৰ গেলাৰীত আহি জমা নহ'বৰ বাবে আমি এটা ছেটিং কৰি ল'ব লাগিব। তাৰ বাবে আমি হোৱাটছআপত গৈ যোনটো গ্ৰুপত ছেটিংটো কৰিব বিচৰা সেইটোত চুই দিব। এনেকৈ সেইটোত চুই দিয়াৰ লগে লগে যোনটো ওপৰত ড্ৰিম ট্ৰেইনিং গ্ৰুপ তাতে ক্লিক কৰাৰ পিছতে এনেকৈ আহিব। তাৰপিছত 3 নম্বৰত মিডিয়া ভিজিবিলিটি ইয়াতে ক্লিক কৰি অ'কে কৰি দিব। এয়া হৈ গ'ল। এতিয়া যিমানবোৰ এইটো গ্ৰুপত ফটোজ ভিডিঅ'জ আহে সেইবোৰ গেলাৰীত গৈ জমা নহ'ব। এনেকৈ সকলোৱে কৰি ল'ব। মিডিয়া ভিজিবিলিটিত গৈ ন কৰি অ'কে কৰি দিব।